हेलो एवरीवन की खबर आपनालोকৰ आशा करूँ সকলোৱে ভালে আৰু মোৰো খবৰ ভালে। আজি আমি পিকনিক খাও বুলি আহিছো। মামাহঁতৰ পিছফালে এখন পথাৰ আছে, তাতে পথাৰতে খাও বুলি ভাবিলো। গোটে সকলো একেলগে লগ হৈ ফ্যামিলি। তেনেহলে ভিডিওটো লাষ্টলৈ চাই থাকক। এয়া পিছফালে আছে মানুহবিলাক, বকত আহিছো বক। তেনেহলে লাষ্টলৈ চাব আৰু কমেন্ট কৰি জনাব কেনেকুৱা হয় ভিডিওটো। তেতিয়াহলে আহকচোন আমি খানা খাৱাৰ জাগালৈ যাও। কমেন্ট কৰি জনাবচোন গাঁৱৰ পৰিৱেশ কাৰ কাৰ ভাল লাগে। মোৰ কিন্তু বহুত ভাল লাগে। আমাৰ গোটেই ঘৰৰ পৰিয়াল একেলগে চবে গৈ আছো। এনেকুৱা কাৰ কাৰ যাই ভাল লাগে কমেন্ট কৰি জনাবচোন। এয়া মুকলি পথাৰৰ মাজত খানা বনাই আছে একলগ লাগি। খানা পুৰা জানুৱাৰী মাহটো আৰু খানাই আৰু। এয়া গাঁৱৰ পৰিৱেশ। এয়া মা, মামা, মামী, মাহী, ভাগিন চব ডান্সত বিজি হৈ আছে। মই নাচিব নাজানো, সেইবাবে মই ভিডিঅ' বনাই আছো। এয়া মই আৰু মোৰ ল'ৰা উদয়ন। কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে। যদি ভিডিওটো চাই ভাল পালে তেনেহলে লাইক, কমেন্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াত যে ভাল ভিডিও দিবলৈ চেষ্টা কৰিম। তেতিয়ালে বাই বাই।